हेलो नमस्कार और स्वागतम जनाइছো আজি আৰু আন এটা ভিডিও লৈ ভিডিওটো আন এটা কিন্তু একেটা ভিডিওতে আজি সেকেন্ড ডে শুটিংৰ ভিডিও আৰু সেকেন্ড ডে শুটিংটো হ'ব আজি আমাৰ মানস নেশনেল পাৰ্কৰ ওচৰতে আমি কৰিম আৰু তো সকলোৱে উঠিলে চাগে ৰাতিপুৱা মই আকৌ আজি ৰাতিপুৱা আৰম্ভ কৰিলো কাৰণ শুটিংটো যেহেতু ৰাতিপুৱা হ'ব তো সেইকাৰণে আজি আকৌ একবাৰ গুড মৰ্নিং দিলো আপোনালোকক আৰু এতিয়া মই আছো বৰপেটা ৰোডৰ চিমলাগুৰিত আৰু চিমলাগুৰি এখন ৰেষ্টুৰেণ্টত বহি আছো কাৰণ মানুহটো আহি পোৱাই নাই এতিয়ালৈকে তো ৰখি আছো কেতিয়া আহি পাই সিহঁতে আৰু আহি পালে আমি একেলগে যাম সিহঁতৰ লগত তাৰ কাৰণে আমি ৰখি আছো কি ক'ব শ্বুটিং বস্তুটোৱে এনেকুৱা টাইম দিয়া যায় 8টা বজাত মানুহ আহে 9টা 10টা বজাত ফাইনেলি মই আহি পালো এই কলাকুখলিবোৰ মোৰ লগতে আছে সেইফালে মুখ ঢাকি থকা কেইজনে হ'ল আমাৰ নতুন উঠি অহা প্ৰজন্ম তথাপিও দেখাই দিওঁ মই মুখকেইখন চোৱা এইটো ৰূপকে সোনকালে আহিছে ভালে আছে প্ৰীতি মুখকেইখন দেখাই দিয়া এইটো প্ৰিয়ংকা এইটো সাগৰিকা আৰু লগত আমাৰ লগত আজি গৈছে দাদা আপোনাৰ নামটো মনীন্দ্ৰ দাস দাদা আমি গৈ আছো মানাসলৈ আৰু চাই যাই থাকক আপোনালোকে পিছৰ পৰ্যায়খিনি ক'ত কি আমি কেনেকৈ কৰোঁ কি কৰোঁ আৰু যিসকলে নাজানে যে মানাস যোৱা ৰাস্তাটো কোনফালেদি হয় তেখেতসকলক আমি দেখুৱাম যে জানা মানুহ বহুত আছে কিন্তু বহুতে নাজানে তো তেখেতসকলক দেখুৱাম যে মানাস কোনফালেদি যায় তো তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনেকৈ আপোনালোকে আহি থকাৰ পিছত বৰপেটা ৰোডৰ চিমলাগুৰিৰ পৰা আপোনালোকে ৰাইট চাইডে টাৰ্ণিং ল'ব লাগিব আৰু ৰাইট চাইডে টাৰ্ণিং লৈ আপোনালোকে আহি থকাৰ পিছত এনেকুৱা এটা আধা ভাঙা ৰাস্তা পাব আৰু এই আধা ভাঙা ৰাস্তাটো দি আপোনালোকে আগুৱাই গৈ থাকিব আৰু গৈ থাকক মই দেখাই আছোঁ কোনফালেদি যাব লাগে আৰু এইখিনি কয় আমতল বুলি বৰপেটা ৰোডৰ আৰু আমতলটো পাৰ হৈ যাব লাগিব আৰু এয়া চাওক ৰাস্তাৰ মাজত য'তে ত'তে গাড়ী ৰখাই কেনেকুৱাকৈ মানুহৰ যান জঁটৰ সমস্যা কৰে চাওক দেখাই নহয় আজি যদি এখন এম্বুলেঞ্চ অহা হয় তো এম্বুলেঞ্চখন এনেকৈ জামত ফাঁচি থাকিব লগা হয় আৰু এনেকৈ আপোনালোকে আহি থকাৰ পিছত এই ৰেলৱে লাইনটো ক্ৰছ কৰিব লাগিব আৰু ৰেলৱে লাইনটো ক্ৰছ কৰি কিনে আপোনালোকে চিধা আগুৱাই আহি থাকিব একচুৱেলি ইটো ৰাস্তাতে অহা হয় এতিয়া ইটো ৰাস্তাটো বেয়া হৈ থকাৰ কাৰণে পিছৰ ৰাস্তাটো বেয়া হৈ থকাৰ কাৰণে এতিয়া বেলেগ এটা ৰাস্তা দিয়া হৈছে যোনটো ৰাস্তা দি আহিবলৈ এটা সুবিধা কৰি দিয়া হৈছে ইটো ৰাস্তা বনাই আছে নতুন কৰি আৰু এনেকুৱা মানস নেশ্যনেল পাৰ্ক চাইনবোৰ্ডখন দেখাৰ পিছত আপোনালোকে লেফ্ট চাইডেদি সোমাই আহিব আৰু লেফ্ট চাইডেদি এনেকৈ সোমাই অহাৰ পিছত আপোনালোকে চিধা এনেকৈ গৈ থাকিব আৰু অকণমান গৈ থাকিলে আপোনালোকে মানস নেশ্যনেল পাৰ্কখন পাব আৰু অকণমান আছে অকণমান পিছতে আমি পাম ৰ'দ বহুত দিছে কিন্তু খোৱা বস্তুৰ কাৰণে আমি ইয়াতে অকণমান সময় ৰখিছোঁ এইবোৰ লৈ লৈ আকৌ আমি যাম আৰু বেছি দূৰ নাই অকণমান গ'লে আমি পাম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু আহি পালোঁ আমি ফাইনেলি মানস নেশ্যনেল পাৰ্ক আমি ভিতৰত নোসোমাওঁ তথাপিও বাহিৰতে আমি শ্বুটিংটো ল'ম আমি শ্বুটিঙৰ লোকেশ্যনটো হ'ল এইটো ইফালে আছে টি গাৰ্ডেন আৰু আহি কেনে ছেটআপ ৰেডি হৈ আছে এইফালে ছেটআপ ৰাস্তাত বহি ৰেডি কৰি আছে কেইজনমান ল'ৰা আহিছে মানে এজনে ল'ৰা আহিছে যোনজন কোনেও গম নাপায় সেইটো ভিডিঅ'ৰ ক্ষেত্ৰত অহা নাই মোৰ লগতে ফুৰিব এনে আহিছে অলংকৃত কেনেকুৱা লাগি আছে আহি আৰু এতিয়া শ্বুটিংখিনি চাবা একদম জোচ দিবা আমাক একদম জোচ বঢ়িয়া কষ্টৰিক মই কথা এটা সুধো কেনেকুৱা লাগি আছে আহি অনুভৱটো কেনেকুৱা লাগে খুব ভাল লাগিল ইহঁতৰ লগত মানে ৰূপক দাৰ চেনেলত মই ফাৰ্ষ্ট কাম কৰিছোঁ আৰু ইহঁতক মই আগৰ পৰাই চিনি পাওঁ কোনোবাক যেনেকুৱা প্ৰীতি কংকন দা ৰূপক দা আৰু এনেকুৱা কোনোবা আছে তো ইহঁতৰ লগত কাম কৰি খুবেই ভাল লাগে ধন্যবাদ জনাইছোঁ কষ্টৰিক আৰু কষ্টৰি নিশাচৰ বুলি জানে যিহেতু সেইকাৰণে কষ্টৰি নিশাচৰ বুলিয়ে কৈছোঁ মই কিছু সময় পিছতে আৰম্ভ হ'ব তো তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰক আৰু ভিডিঅ'টো এৰি নিদিব এইখিনিতে স্কিপ নকৰিব তেতিয়াহ'লে চাই থাকক
ধুনীয়াকৈ আমাৰ কামবোৰ আৰম্ভ হৈ গৈ আছে আৰু আমাক এইখিনি অহাত সুবিধা কৰিলে মুনীন্দ্ৰ দা কেনেকুৱা ভাল লাগিছেনে আমাৰ ল'ৰাকেইটাক গোটেইখিনি নতুন আজি প্ৰথম হিচাপে লগ পাই আপোনাৰ অনুভৱটো কেনেকুৱা ভাল অনুভৱ হৈছে আৰু অকণমান আছে বাকী আৰু লোকেশ্যনটো আমি চেঞ্জ কৰিছোঁ এটা বেলেগ লোকেশ্যনত আমি বৰ্তমান ল'ম লোকেশ্যনলৈ আমি আগবাঢ়িছোঁ সেই লোকেশ্যনটো বৰ্তমান আপোনালোকক দেখাম লোকেশ্যনটো অলপ বেলেগ হয় তাৰে পৰা অকণমান আগত যাব লাগে আৰু সেই লোকেশ্যনটো আপোনালোকক দেখাই আছোঁ কোনটো লোকেশ্যনত আমি এতিয়া বৰ্তমান নেক্সট শ্বুটিংখিনি কৰিম আৰু এনেকৈ আমি আহি দ্বিতীয় লোকেশ্যনটোলৈ আমি আগবাঢ়িছোঁ আৰু দ্বিতীয় লোকেশ্যনটো আমি এখন কেম্প আছে সেই কেম্পত আমি বৰ্তমান শ্বুটিংটো ল'ম আৰু এইখন হ'ল কেম্প শ্বুটিংটো একচুৱেলি অলৰেডি লোৱা হৈ গৈছে আপোনালোকেতো গম পালে আমি এটা কভাৰ ভিডিঅ' আজি ছেকেণ্ড ডে শ্বুটিং চলি আছে শ্বুটিংটো আমি আজি এটা মানসৰ ছাইডত এটা কেম্প আছে সৰু চাই আৰু সেই কেম্পটোত আমি অকণমান ভিডিঅ' শ্বুট কৰিলোঁ আৰু কেম্পখনত দাদাহঁতে ধুনীয়া সঁহাৰি জনালে আমাক ভিডিঅ' শ্বুট কৰিবৰ কাৰণে অকণমান সময় দিলে আৰু সেইখিনিৰ কাৰণে দাদাহঁতক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে মই আপোনালোকক কওঁ যে বহুত মানুহ এনেকৈ ইয়াতে আহে সমস্যাৰ সন্মুখীন হয় যে তেখেতে ক'ত থাকিম আমি ইয়াতে আহি কেনে খোৱা বোৱা ব্যৱস্থাটো আৰু কি ঘূৰি যাব লাগিব নেকি তো তেনেকুৱা নহয় ইয়াৰে ওচৰতে লেফ্ট ছাইডে সোমাই আহিলে এখন ইয়াতে ধুনীয়া এখন কেম্প আছে ৰেষ্টুৰেণ্ট টাইপৰ তাতে আপোনালোকে খাব পাৰিব তাত ইয়াতে কি পোৱা যায় আৰু মানুহ আহিলে ইয়াতে ৰাতি যদি থাকিব পাৰে নে নাই সেইখিনি আপুনি কওকচোন হয় আমাৰ ৰিজৰ্টখনৰ নাম হৈছে কেম্প বাফেলো ৰিট্ৰেট ইয়াত পৰ্যটকৰ কাৰণে থকা খোৱাৰ সুন্দৰ ব্যৱস্থাটো আছে হয় আৰু ৰাতিপুৱা খোৱাত ব্ৰেকফাষ্টত কি কি দিয়া হয় এনে আপোনালোকৰ তো আমাৰ ইয়াত ফুডিং আৰু লজিং মানে দুয়োটাই কৰা হয় তো ৰুমৰ ক্ষেত্ৰত আমাৰ টেণ্ট আছে চববিলাক আৰু ফুডিঙৰ কাৰণে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ গোটেইখিনি দিয়া হয় আমাৰ ইয়াত বন ফায়াৰ আৰু কালচাৰেল ডেন্স এইবিলাক আমি যদি গেষ্টে লাগে তেতিয়াহ'লে এৰেঞ্জ কৰাই দিওঁ আৰু ডেছক্ৰিপশ্যনত দাদাৰ ফোন নম্বৰটো থাকিব আপোনালোকে যদি বিচাৰে দাদাৰ ফোন নম্বৰটোত ফোন কৰি কেনে আপোনালোকে গোটেইখিনি সুধিব পাৰিব আপোনালোকৰ পৰিৱেশটো ছাতি আছে ধুনীয়াকৈ বহিব পাৰিব আৰু এইটো বনাই আছে নতুন কৰি আৰু তাতে এনেকৈ ভাত খোৱাৰ কাৰণে তাতে বহিব দিয়া হয় মেইন গেটখন এনেকুৱাকৈ 4টা কেম্প আছে ইয়াতে আৰু বনাই আছে সিফালে হোৱা নাই দাদাই দেখাই দিব আমাক কি ধৰণে ইয়াতে থাকিব ৰুমৰ ব্যৱস্থাটো কওক ৰুম হয় তিনিজন থাকিব পাৰি ইয়াতে লেট্ৰিন বাথৰুম এটা আছে সুন্দৰ ব্যৱস্থা লেট্ৰিন বাথৰুম আপোনালোকে চাওক লেট্ৰিন বাথৰুমটো ধুনীয়াকৈ দেখা হৈছে আৰু চাৰ্জাৰৰ টেনশ্যন নাই বৰ্ড আছে ধুনীয়া কৰি দেখাই দিলোঁ আপোনালোক যদি বিচাৰে আপোনালোকৰ তাতে ফোন নম্বৰটো থাকিব আপোনাৰ ফোন নম্বৰটোত আপোনাক কণ্টেক্ট কৰি আপুনি ইয়াতে থাকিব পাৰিব ভিডিঅ'টো অৱশেষত সম্পূৰ্ণ কৰিলোঁ আমি ভিডিঅ'টো শেষ হ'ল আৰু ৰিকুৱেষ্ট কৰিছোঁ বহুত কষ্ট হৈছে ভিডিঅ'টো বনাওঁতে তো এই কষ্টখিনি যাতে আপোনালোকে সঁহাৰি জনায় ভিডিঅ'ৰ আঁৰত থকা ব্যক্তিজন যোনজন কেতিয়াও মানুহে গম নাপায় যে ভিডিঅ'বিলাক কোনে বনায় মানুহে এইটো নাচায় ভিডিঅ'ত কৰা মানুহবিলাকক চায় যে যোনে ভিডিঅ' কৰিছে সেইকেইটাহে উঠে আৰু কিন্তু আমাক দেখুৱাত সহায় কৰে এইজন মানুহে তো অনুভৱ কেনেকুৱা ৰাকেশ একদম বঢ়িয়া কৰি বঢ়িয়া লাগিল কংকনহঁতৰ লগত কষ্ট হয় বহুত একদম এতিয়ালৈকে আমি একো খোৱা নাই একো খোৱা নাই 3টা বাজে টাইম 3টা হৈছে একো খোৱা নাই এতিয়ালৈকে আমি আৰু একো নোখোৱাকৈ ইমান সময় আমি শ্বুটিং কৰিয়ে আছোঁ আৰু এতিয়া গৈ কেনে কিবা এটা খাম আৰু খাই কেনে ঘৰলৈ ৰাওনা আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ এইখিনিয়ে কয় আজিৰ ব্লগটো এইখিনিতে সামৰিম 2টামান চিনেমেটিক শ্বট দেখাম তাৰপিছতে ভিডিঅ'টো সামৰিম ধন্যবাদ জনাইছোঁ সকলোৱে ভালে থাকক কুশলে থাকক জয় আই অসম আৰু আমি গৈ থকা অৱস্থাতে আমি হঠাৎ দেখিলোঁ এটি গড় আৰু এয়া আমাৰ কাৰণে সৌভাগ্য শ্বুটিঙতে কৰিলোঁ গড়ৰ দেখা পালোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোত নতুন ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই